কেইদিন শিকিলে? আজি 15 দিন হ'ল। কি শিকিলা? বাগৰুম্বা, বৈশাগু, মোচাগাংনাই, জাৰা ফাগলা। শিকি কেনে লাগিল? বহুত ভাল লাগিছে। আহি থকা দিনত মানে নাচিব পাৰিম বুলি ভাবিছেনে? Bayang Nothoi na Krishna bro. मा मा सोलोंखो? खैजिमा फुनाय, लाइजाम बनाय, मोसाग्लांनाय, बैसागु मोसानाय आरो बागुरुम्बा मोसानाय। मोसानानै मोजां नांदों ना? मोजांनो नांदों। दा फैबाय थानाय समफ्राव हासिगोन मोसानो? हागोन। नाजागोन आरो न'? नाजागोन। आंनि मुङा थरायना रिमा सरगियारि। मा मा सोलोंखो? बागुरुम्बा, मोसाग्लांनाय, बैसागु, दाउस्रि देलाय, जारा फाग्ला। मोसानानै माबायदि नांदों? मोजाङानो नांदों। जाहाथे 15 सानल' बिदि एसे खम जादोंना आरो नांबावगौ साना? 15 सानल' जाबाय। जादों। आरो नांबावगौमोन, समफोर नांबावगौमोन नामा? नांगौमोन। फैबाय थानाय समफ्राव दायो मोसानो हासिगोन होननानै অলপ कनफिडेन्स फैबायना? আপোনালোকৰ চেনেললৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত আহি মানে ৰিপৰ্টটো লোৱাৰ কাৰণে, লগতে প্ৰচাৰৰ কাৰণে। আমাৰ যোৱা বছৰৰ নিচিনাকৈ এই বছৰো যোৱা মাহৰ মাৰ্চৰ 28 তাৰিখৰ পৰা আজি 11 তাৰিখ এই 15 দিনীয়া কাৰ্যসূচীটো আমি লোৱা হৈছিলোঁ। আৰু যোৱা বছৰ আমি 15 দিনীয়া লৈছিলোঁ। আমাৰ এটাই চিন্তা চৰ্চা কি, আমাৰ এটা নাম আছে কি, কলাই গাঁওখন বড়ো ভাষা নজনা পিছপৰা, কিন্তু আমাৰ যদিও মানুহখিনি বড়ো ভাষা নাজানে, তথাপিতো আমাৰ জাতীয় সংস্কৃতি, জাতীয় কৃষ্টিৰ প্ৰতি মানুহৰ এটা বিৰাট আকৰ্ষণ আছে, যাৰ ফলত যোৱা বছৰ আমাৰ প্ৰায় 200 প্ৰশিক্ষাৰ্থী আহিছিল। এই বছৰ প্ৰায় নাচনী আমাৰ 150 জনী আহিছে আৰু খাম চিফুঙৰ প্ৰায় 100, প্ৰায় 250 আমাৰ মানে প্ৰশিক্ষাৰ্থী জমা হৈছে। গতিকে আমি যদিও বড়ো ভাষা নাজানো, কিন্তু আমাৰ জাতীয় কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমি পিছ পৰিব নিবিচাৰোঁ আৰু সদায় আমি আগবাঢ়ি যাম। আৰু নেক্সট বছৰ আমি তেনেকুৱা মাওবাদা মানে কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। আৰু তাত ৰংজালী বৈশাগু আহিব, কি ক'ব? ৰংজালী বৈশাগুৰ আমাৰ এইবাৰ কলাইগাঁৱৰ 26 বছৰ হ'ব। গতিকে আমি আগৰ পৰাই, যিহেতু আজি 25 বছৰ, যোৱা বছৰ আমি ৰূপালী জয়ন্তী পালন কৰিছোঁ, এইবাৰ 26 বছৰ হ'ব। গতিকে আমাৰ 4-5 বহাগত আমাৰ এই কেন্দ্ৰীয় ৰংজালী বৈশাগু, মিৰু ৰংজালী বৈশাগুটো আমাৰ ইয়াতেই পালন কৰা হ'ব। আমি পালন কৰি আহিছোঁ। আৰু এই পালন কৰাৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আমি এনেকুৱাকৈ লৈছোঁ যে আমি এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ ইয়াত কেনেকৈ দল সৃষ্টি কৰিব পাৰি, সেইটোৱে আমি প্ৰচেষ্টা লৈছোঁ। আগতে আমি বাহিৰৰ পৰা আনিছিলোঁ, কিন্তু এতিয়া আমি ইয়াৰ পৰাই আমি দল সৃষ্টি কৰিম আৰু এওঁলোকৰ মাজতে আজি কম্পিটিশ্যনটো আৰম্ভ হ'ব। ৰংজালী বৈশাগু উদযাপন কৰিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰিছে। আপোনালোকৰ এই কলাইগাঁৱৰ ৰংজালী বৈশাগু আৰ্থিক সাহায্য পাইছেনে চৰকাৰ? যোৱা বছৰ আমি 1.5 লাখ পাইছিলোঁ, এইবাৰো আমি পাম বুলি আশা কৰিছোঁ। গতিকে বাকী কিন্তু আমাৰ ৰাইজৰ পৰাই যথেষ্ট সঁহাৰি পাওঁ, কাৰণ ইয়াৰ যিখিনি মানুহ আছে, অকল বড়ো নহয়, অনা বড়োখিনিও আমাক সহায় সহযোগ আগবঢ়ায়। গতিকে আমি তেনেকৈ ধুনীয়াকৈ আমি পালন কৰি আহিছোঁ। ৰংজালী বৈশাগু কেনেদৰে পাৰ হোৱাটো বিচাৰে আপুনি? এইবাৰ ৰংজালী বৈশাগুৱে সকলোলৈ শান্তি, সমৃদ্ধি আৰু প্ৰগতি কঢ়িয়াই আনক, আমি তাৰে কামনা কৰিছোঁ। কলাইগাঁও নৈজী দঠি কলাইগাঁও মিৰু ৰংজালী বৈশাগু खुंथाय आफाद আৰু জিবা চান্নি মাওবাদা সামলাই আফাদनिफ्राय আমাৰ প্ৰশিক্ষণত দেখিছোঁ নৱপ্ৰজন্মই যথেষ্ট আগবাঢ়ি আহিছে। সেই হিচাপে আমি ক'ব পাৰোঁ যে বড়ো যি নৱপ্ৰজন্মৰ তেখেতসকলে বড়ো নিজা যি সংস্কৃতি, তাৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে।